এদিন আপুনি ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে অভ্যাসগতভাৱে ফেচবুকত লগ ইন কৰিব বিচাৰিলে, কিন্তু আপুনি আপোনাৰ স্মাৰ্টফোনৰ হোম স্ক্ৰীনত ফেচবুকৰ এপটোৱে বিচাৰি নাপালে। আপুনি ভাবিলে এয়া কি হ'ল, কালিলৈকেতো ঠিকেই ফেচবুক কৰিছিলোঁ। আপুনি ভাবি ল'লে কিবাকৈ হয়তো ফেচবুক এপটো আনইনষ্টল হৈ গ'ল। আপুনি তাক দুনাই ইনষ্টল কৰিবৰ বাবে প্লে ষ্টৰত ভুমুকি মাৰিলে, কিন্তু প্লে ষ্টৰত বহু বিচাৰ খোচাৰ কৰিও আপুনি ফেচবুক নামৰ কোনো এপ বিচাৰি নাপালে। এইবাৰ আপুনি আচৰিত হ'ব ধৰিলে, ৰাতিটোৰ ভিতৰতে ফেচবুক গ'ল কলৈ? আগৰাতিলৈকেতো ঠিকেই আছিল। এইবাৰ আপুনি আপোনাৰ মনৰ খুদনি মাৰিবলৈ কোনোবা বন্ধুক ফোন কৰি গোটেই ঘটনাটোৰ বিৱৰণ দিলে, কিন্তু আপোনাৰ বন্ধুৱে বিৱৰণখিনি শুনাৰ পিছত উত্তৰত যি কথা ক'লে তাক শুনি আপোনাৰ এইবাৰ সঁচাকৈয়ে আচৰিত হোৱাৰ পাল। বন্ধুৱে হয়তো আপোনাৰ উত্তৰত ক'লে, ফেচবুক এয়া আকৌ কি এপ, কেতিয়া ওলাল? আমি দেখোন ফেচবুক নামৰ কোনো ছ'চিয়েল মিডিয়াৰ কথাই শুনা নাই। এইবাৰ আপুনি কিংকৰ্তব্য বিমূঢ় হৈ গুগলত ফেচবুক বুলি চাৰ্চ কৰিলে, কিন্তু গুগলতো চোন আপুনি হতাশ হ'ল। গুগলে আপোনাক ফেচবুকৰ অস্তিত্বৰ কোনো উমানেই দিব নোৱাৰিলে। আপুনি এতিয়া গোটেই দিনটো ভাবি থাকিব, হঠাতেই ফেচবুক দুনিয়াৰ পৰা কেনেকৈ অন্তৰ্ধান হৈ গ'ল। বন্ধুসকল, এনেকৈয়ে যদি আপোনালোকৰ নিত্য নৈমিত্তিক জীৱনৰ পৰা চিৰপৰিচিত কিবা বস্তু বা পৰিঘটনা বা স্মৃতি অন্তৰ্ধান হৈ যায়, আপুনি বাৰু আচৰিত নহ'বনে? এনেকুৱা কোনো এক ঘটনা যাক আপোনাৰ ভালদৰে মনত আছে আৰু আপুনি ইয়াৰ বিষয়ে 100% চিয়'ৰ, কিন্তু যেতিয়া তাৰ বিষয়ে আপুনি অইন কাৰোবাৰ আগত শ্বেয়াৰ কৰে তেতিয়া সকলোৱে আপোনাক কয়, ইয়াৰ বিষয়েতো কেতিয়াও শুনাই নাই, বা এনেকুৱাও কেতিয়াবা হৈছিল নে? ভাবকচোন, যদি আপোনাৰ লগত এনেকুৱা হয় তেতিয়া আপোনাক কেনে লাগিব? এই ধৰণৰ পৰিঘটনাকে কোৱা হয় দ্য মেণ্ডেলা ইফেক্ট বুলি। এই দুনিয়াত এনেকুৱা বহুত ঘটনা আছে যাৰ বিষয়ে দুজন সংখ্যক মানুহে দাবী কৰে যে এনেকুৱা হৈছিল, কিন্তু এতিয়া চালে দেখা যায় যে এনেকুৱা কেতিয়াও হোৱাই নাছিল, বা অন্য কোনো ধৰণেৰেহে ঘটনাটো ঘটিছিল। সৰ্বপ্ৰথম উদাহৰণ হ'ল চাউথ আফ্ৰিকাৰ প্ৰেছিডেণ্ট নেলছন মেণ্ডেলাৰ মৃত্যু। যদি আপুনি গুগলত চাৰ্চ কৰে ৱেন ডিড নেলছন মেণ্ডেলা ডাই, তেতিয়া আপুনি এইটো তাৰিখ দেখা পাব, 5 ডিচেম্বৰ 2013। কিন্তু আচৰিত কথা এয়ে যে পৃথিৱীত কৌটিৰ ঘৰত মানুহে এয়া দাবী কৰে যে নেলছন মেণ্ডেলাৰ মৃত্যু 80 দশকত হৈছিল, তেওঁ যেতিয়া বিপ্লৱ কৰাৰ অপৰাধত কাৰাবাসত আছিল। কিছুমান মানুহেতো এয়াও দাবী কৰে যে তেওঁলোকে 1991 চনতেই টিভিত লাইভ নেলছন মেণ্ডেলাৰ অন্তিম সৎকাৰৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল। কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে যে এটা এনেকুৱা ঘটনা যাক মানুহৰ ভালদৰে মনত আছে সেয়া দৰাচলতে ঘটাই নাছিল? ফিঅ'না ব্ৰুম নামৰ এগৰাকী পেৰানৰ্মেল কনচালটেণ্টে ব্যক্ত কৰে যে তেখেতে 1991 চনত এখন কিতাপ প্ৰকাশ কৰিছিল য'ত বিস্তাৰিতভাৱে লিখা আছিল চাউথ আফ্ৰিকান হিউমেন ৰাইটছ এক্টিভিষ্ট আৰু প্ৰেছিডেণ্ট নেলছন মেণ্ডেলাৰ মৃত্যু হৈছিল 80ৰ দশকতেই। আৰু এই ঘটনাটোক ফিঅ'না ব্ৰুমৰ বাহিৰেও পৃথিৱীৰ আৰু অজস্ৰ মানুহেও সমৰ্থন কৰে, অৰ্থাৎ নেলছন মেণ্ডেলাৰ মৃত্যু 80 দশকতেই হৈছিল। হাইৰাণ হ'বলগীয়া কথা নহয়নে বাৰু? এজন মানুহেৰে বেলেগ বেলেগ সময়ত কেনেকৈ মৃত্যু ঘটিছিল, আৰু এখেতৰ নামতেই এই পৰিঘটনাটোৰ নাম ৰখা হয় দ্য মেণ্ডেলা এফেক্ট। দ্য মেণ্ডেলা এফেক্ট মানে যদি ধৰি লওঁ যে এয়া মানুহৰ স্মৃতিভ্ৰম বা মতিভ্ৰমৰ আধুনিক নাম। এজন মানুহৰ ক্ষেত্ৰত মতিভ্ৰম হ'লে ঠিক আছে, কিন্তু সেই একেই মতিভ্ৰম কোটি কোটি মানুহৰ ক্ষেত্ৰত একেলগে দেখা দিলে? আজি নেলছন মেণ্ডেলাক নৱপ্ৰজন্মৰ দুই এজনে চিনি নাপাবও পাৰে, কিন্তু কোকা কোলাক সকলোৱে চিনি পায় বা সোৱাদ লৈ পাইছে। বন্ধুসকল, ইয়াত কোকা কোলাৰ 3টা লগো আছে। এতিয়া আপোনালোকে কওকচোন, ইয়াৰে কোকা কোলাৰ কোনটো অফিচিয়েল লগো? প্ৰথমৰ লগোটো য'ত কোকা আৰু কোলাৰ মাজত স্পেচৰ ওপৰৰ পিনে সৰু এটা ডেছ আছে, নে দ্বিতীয় লগোটো য'ত কোকা আৰু কোলাৰ মাজত চিধা ডেছ আছে, নে একেবাৰে শেষৰ লগোটো য'ত কোকা আৰু কোলাৰ মাজত একা বেকা ডেছ আছে? বন্ধুসকল, আপোনালোকে অলপ মনত পেলাবলৈ চেষ্টা কৰক। আপোনালোকৰ বেছিভাগৰে মনলৈ আহিব যে কোকা আৰু কোলাৰ মাজৰ একা বেকা ডেছ থকা লগোটোৱেই কোকা কোলা নামৰ পানীয়বিধৰ অফিচিয়েল লগো। সঁচা কথা ক'বলৈ গ'লে এই ভিডিঅ'টোৰ টপিক অধ্যয়ন কৰাৰ আগলৈকে ময়ো তাকেই ভাবি আছিলোঁ, কিন্তু এয়া ভুল। কোকা কোলাৰ অফিচিয়েল লগো হৈছে সৰু ডেছ থকা লগোটো, আৰু এয়া কোকা কোলাৰ জন্মকালৰ পৰাই চলি আহিছে, অৰ্থাৎ কোকা কোলাই কেতিয়াও একা বেকা ডেছ থকা লগো ব্যৱহাৰেই কৰা নাছিল। বিভিন্ন ধৰণৰ পত্ৰিকা বা মিডিয়াই কোকা কোলাৰ লগো বিতৰ্কক লৈ ভোটদান অনুষ্ঠিত কৰিছিল পাশ্চাত্য দেশসমূহত, আৰু আচৰিতভাৱে 90% মানুহেই কোকা আৰু কোলাৰ মাজত বেকা ডেছ থকা লগোটোকে কোকা কোলাই ইমান দিনৰ পৰা ব্যৱহাৰ কৰি অহা বুলি ভোট দিছে।
এতিয়া কওক আপোনাৰ মোৰ ভুল হ'ব পাৰে কিন্তু পৃথিৱীৰ লক্ষাধিক মানুহৰ একেটা ভুল কেনেদৰে হ'ব পাৰে কিটকেটটো আপোনালোকে নিশ্চয় খাইছে এতিয়া কওক স্ক্ৰিনত দেখুওৱা কিটকেটৰ কোনটো লগো অফিচিয়েল হয় কিট আৰু কেটৰ মাজত ডেছ থকা লগটো নে নথকাটো আমি সৰুৰ পৰা বহুবাৰ কিটকেট কিনি খাই পাইছো তথাপিও কিট আৰু কেটৰ মাজত ডেছ থকা লগটোকে শুদ্ধ বুলি ভাবো কিন্তু দৰাচলতে এয়া ভুল কিটকেটৰ লগত কিট আৰু কেটৰ মাজত কোনো ডেছ নাই আন এটা উদাহৰণ যেনেকুৱা ধৰক ফৰ্ড কোম্পানীৰ কথা আমি সকলোৱে এই গাড়ী নিৰ্মাতা কোম্পানীটোক চিনি পাওঁ কিন্তু ফৰ্ডৰ লগৰ বিষয়ে কি ভাবে আপোনালোকে ফৰ্ডৰ কোনটো লগক চিনি পায় এফৰ মাজৰ দাগটো সিধাকৈ থকাটো নে পকোৱাকৈ থকাটো ফৰ্ডৰ সকলোবোৰ ফটো বা হোৰ্ডিঙত আপোনালোকে এফৰ মাজত পকোৱাকৈ দাগ থকা লগটোকে দেখা পাই আহিছে কিন্তু এই ফটোখনলৈ মন কৰক এই ফটোখনে মেণ্ডেলা এফেক্টৰ সত্যতাক প্ৰুভ কৰা নাইনে য'ত কোম্পানীৰ বিল্ডিঙত এফত কোনো পকোৱা দাগ নাই কিন্তু আন অংশৰ ছবিসমূহত এফত পকোৱাকৈ দাগ আছে কোম্পানীৰ বিল্ডিঙৰ দেৱালত লগো অংকন কৰা পেইণ্টাৰজনে কি মেণ্ডেলা এফেক্টৰ বলি হৈছে আনকি ফৰ্ড কোম্পানীৰ স্বত্বাধিকাৰী হেনৰি ফৰ্ডৰ চহীটো এফত কোনো পকোৱা দাগ নাই আপোনালোকে দ্য গ্ৰেট ৱাল অফ চাইনাৰ কথা শুনিছে কিন্তু কেতিয়াও কি দ্য গ্ৰেট ৱাল অফ ইণ্ডিয়াৰ বিষয়ে শুনিছে গ্ৰেট ৱাল অফ ইণ্ডিয়া ৰাজস্থানত অৱস্থিত এখন 80 কিলোমিটাৰ দীঘল দেৱাল ভাৰতবৰ্ষ এখন ইমান জনবহুল বিস্তৃত দেশ য'ত প্ৰত্যেক সৰু বৰ প্ৰাচীন কীৰ্তিচিহ্নৰ বিষয়ে সকলোৱে কম বেছি শুনি আহিছো কিন্তু ইমান দিনে কিয় দ্য গ্ৰেট ৱাল অফ ইণ্ডিয়াৰ বিষয়ে কোনেও একো উল্লেখ কৰা নাই ইতিহাসৰ কোনো কিতাপ বা তথ্যচিত্ৰ আনকি পাঠ্যপুথিতো নাই হঠাতেই যেন কিছু বছৰ আগত দ্য গ্ৰেট ৱাল অফ ইণ্ডিয়া আমাৰ সন্মুখত আবিৰ্ভাৱ হৈ গ'ল কিছু লোকে কয় কোনোবাই যেন টাইম ট্ৰেভেল কৰি ইতিহাস সলনি কৰি আছে দ্য মেণ্ডেলা এফেক্টৰ আন এটা উদাহৰণ হ'ল জিপ পিনাট বাটাৰ আমেৰিকাৰ এটা জনপ্ৰিয় পিনাট বাটাৰ ব্ৰেণ্ড আছে যাৰ নাম হ'ল জিপ কিন্তু আমেৰিকাৰ বহুত মানুহে এয়া দাবী কৰে যে তেওঁলোকে বহু আগৰ পৰাই জিফি নামৰ এক ধৰণৰ পিনাট বাটাৰ খাইছিল কিন্তু জিপ কেতিয়াৰ পৰা হৈ গ'ল কেইজনমান ৰস সন্ধানী সাংবাদিকে যেতিয়া জিফিৰ ওপৰত অনুসন্ধান কৰিলে তেতিয়া তেওঁলোকে পালে যে দৰাচলতে জিফি নামৰ কোনো পিনাট বাটাৰ ব্ৰেণ্ড আমেৰিকাত নাছিলেই তেতিয়া কোনো কোম্পানীয়ে কোনো ধৰণৰ জিফি নামৰ প্ৰডাক্ট প্ৰস্তুত বা বিক্ৰী কৰি পোৱাই নাই ঘূৰাই পকাই সেই একেই কথা জিপ কেতিয়াৰ পৰা হ'ল দ্য মেণ্ডেলা এফেক্টৰ সমৰ্থনত বিভিন্ন লোকে বিভিন্ন ধৰণৰ মত দিয়ে কোনোৱে কয় কোনোবাই টাইম ট্ৰেভেলৰ সহায়ত অতীতলৈ গৈ ইতিহাসৰ পৰিৱৰ্তন কৰি আছে পেৰালাল ইউনিভাৰ্ছ থিয়ৰীৰ সমৰ্থকসকলে আকৌ কয় এখন ব্ৰহ্মাণ্ডৰ পৰা এটা ঘটনা বা ইতিহাস আন এখন ব্ৰহ্মাণ্ডলৈ স্বয়প কৰি আহি যায় আৰু তেতিয়াই সেই একেটা ঘটনাকে আমি পৰিৱৰ্তিত ৰূপত পাই যাওঁ উদাহৰণস্বৰূপে এখন ব্ৰহ্মাণ্ডত কোকা আৰু কলাৰ মাজত সিধা ডেশ আছে আন এখন সমান্তৰাল ব্ৰহ্মাণ্ডত বেকা ডেশ আছে যেতিয়া আমাৰ এখন ব্ৰহ্মাণ্ডৰ স্মৃতি বা তথ্য আন এখন ব্ৰহ্মাণ্ডত লিক হৈ যায় তেতিয়া আমি এনেকৈ সত্য কথা এটাকো পৰিৱৰ্তিত ৰূপত পাই যাওঁ এই থিয়ৰিটোকে বিস্তৃত ৰূপত দাঙি ধৰিবলৈ আমি অতি শীঘ্ৰেই আপোনালোকলৈ বুলি পেৰালাল ইউনিভাৰ্ছ থিয়ৰিৰ ওপৰত আন এটা ভিডিঅ' লৈ আহি আছো মুঠতে ক'বলৈ গ'লে দ্য মেণ্ডেলা এফেক্ট পৃথিৱীৰ বহুতৰে লগত হৈছে বা অনাগত দিনত হৈও থাকিব হয়তো আপোনাৰ মোৰ ক্ষেত্ৰতো হ'ব পাৰে এতিয়ালৈকে কৈ থকা ঘটনাবোৰ কেইটামান উদাহৰণহে মাত্ৰ আছিল এনেকুৱা আৰু বেলেগ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব